বিশ্বনাথ কাৰ্বি লাইভলৈ পুনৰ আপোনালোকক স্বাগতম জনাইছো আৰু এই মুহূৰ্তত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ গুৰুত্বপূৰ্ণ আৰু ডাঙৰ খবৰ লৈ আহিছো আৰু নিটো এনেধৰণৰ গুৰুত্বপূৰ্ণ খবৰ পাবলৈ আমাৰ চেনেলটি সাবস্ক্ৰাইব কৰি এই ভিডিঅ'টি একোটাকৈ লাইক কৰিবলৈ নাপাহৰিব। কোভিড চেণ্টাৰত ৰমণীৰ গীত নৃত্যত মাতাল একাংশ সুৰা পাই ভিডিঅ' ভাইৰেল হৈ পৰিছে এতিয়াই। কোভিড চেণ্টাৰত ৰমণীৰ গীত নৃত্যত মাতাল একাংশ সুৰা পাই কটকটীয়া নিৰাপত্তাৰে ভৰপূৰ কাৰ্বি আলং জিলাৰ টোপেং কোভিড কেয়াৰ চেণ্টাৰত এতিয়া সুৰা পাই কোভিড ৰোগীৰ ভিৰ। এটাৰ পাছত আনটো ঘটনাই এতিয়া লগ নেৰা হৈছে পশ্চিম কাৰ্বি আলং জিলাৰ টোপেংস্থিত কোভিড কেয়াৰ চেণ্টাৰ। কেতিয়াবা আটকাধীন আছামী কোভিড ৰোগীৰ পলায়ন আৰু আন কেতিয়াবা ৰজনী ৰমণীৰ গীত নৃত্যৰ তালে তালে এতিয়া আনন্দ ফূৰ্তিত মাতাল একাংশ কোভিড ৰোগী। মুঠৰ ওপৰত এটাৰ পাছত আনটো শিৰোনামেৰে এতিয়া দখল কৰা ৰাজ্যৰ অন্যতম কোভিড কেয়াৰ চেণ্টাৰ ৰূপে অগ্ৰসৰ হৈছে টোপেংস্থিত কোভিড কেয়াৰ চেণ্টাৰ। উল্লেখ্য যে বিগত 5 জুনত 2 আছামী কোভিড ৰোগী ক্ৰমে ৰবলংকিং টিমুং আৰু জন ইংটিং নামৰ ভুৱা উগ্ৰপন্থীয়ে কোভিডত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকাৰ মাজত পলায়ন কৰা ঘটনা মাৰ নাযাওঁতে এতিয়া পুনৰ মাতাল ৰজনী ৰমণীৰ গীত নৃত্যত মতলীয়া একাংশ কোভিড ৰোগীৰ। ঘটনাটো বিগত 28 জুনৰ নিশাৰ বুলি জানিব পৰা গৈছে। ইপিনে কোভিড কেয়াৰ চেণ্টাৰটোত অহৰহভাৱে 9জনকৈ নিৰাপত্তাৰক্ষী আৰু চিকিৎসকৰ দল নিয়োজিত হৈ থকাৰ মাজতো কিদৰে কোভিড কেয়াৰ চেণ্টাৰটোলৈ কেনেকৈ কোনে আৰু কিদৰে এই বিলাসী সুৰা যোগান ধৰিল। সম্প্ৰতি সময়ত কোভিড কেয়াৰ চেণ্টাৰটোৰ বাবে সৰ্বত্ৰে এতিয়া চৰ্চিত বিষয় হৈ পৰিছে। 5 জিলাৰ পৰিস্থিতিক লৈ এতিয়া উদ্বিগ্ন চৰকাৰ। ৰাজ্যৰ কোভিড পৰিস্থিতিক লৈ আজি প্ৰকাশ পাব অসম চৰকাৰৰ নতুন SOP। গোলাঘাট যোৰহাটৰ লগতে লখিমপুৰ শিৱসাগৰ ডিব্ৰুগড় জিলাৰ কোভিড পৰিস্থিতিক লৈ এতিয়া যথেষ্ট উদ্বিগ্ন হৈ পৰিছে ৰাজ্য চৰকাৰ। আজি প্ৰকাশ পাবলগীয়া নতুন SOPত কোভিড পৰিস্থিতি নিয়ন্ত্ৰণলৈ নহা উক্ত জিলাকেইখনত অধিক কঠোৰ নীতি নিয়ম বলৱতৰ ইংগিত দিছে এতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। দেওবাৰে সন্ধিয়া গুৱাহাটীত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই কয় যে শনিবাৰে ৰাজ্যখনত 2300 গৰাকী লোক নতুনকৈ কোভিডত আক্ৰান্ত হৈছে। যোৱাকালি দিনটোত আক্ৰান্ত হোৱাসকলৰ ভিতৰত 600 গৰাকীয়ে হৈছে গোলাঘাট আৰু যোৰহাট জিলাৰ। সেইদৰে লখিমপুৰ শিৱসাগৰ ডিব্ৰুগড় জিলাতো আক্ৰান্তৰ সংখ্যা কমা নাই। গোলাঘাট যোৰহাটৰ লগতে লখিমপুৰ শিৱসাগৰ ডিব্ৰুগড়তো যদি কোভিডত আক্ৰান্তৰ সংখ্যা কমি আহে তেন্তে অসমত কোভিড নিয়ন্ত্ৰণলৈ আহিব বুলি ক'ব পাৰি। তেতিয়া ৰাজ্যখনত কোভিডত আক্ৰান্তৰ সংখ্যা 1500ৰ পৰা 1400লৈ নামি আহিব। আজি ৰাজ্য চৰকাৰে প্ৰকাশ কৰিবলগীয়া নতুন SOPত যিবোৰ জিলাত কোভিডৰ সংক্ৰমণ নিয়ন্ত্ৰণ কৰিলে অসমত কোভিড পৰিস্থিতি নিয়ন্ত্ৰণাধীন হ'ব তাৰ ওপৰত গুৰুত্ব দিয়া হ'ব। মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাৰ এই ভাষ্যৰ পৰা এটাই ইংগিত পোৱা গৈছে যে আজি প্ৰকাশ পাবলগীয়া নতুন SOPত গোলাঘাট যোৰহাট লখিমপুৰ শিৱসাগৰ আৰু ডিব্ৰুগড় জিলাত কোভিড নিয়ন্ত্ৰণৰ বাবে অধিক কঠোৰ নীতি নিয়ম বলৱতৰ পূৰ্ণ সম্ভাৱনা আছে। এই প্ৰসংগতে উল্লেখনীয় যে ৰাজ্যৰ স্বাস্থ্য বিভাগৰ প্ৰধান সচিব অনুৰাগ গোৱেলে কালি গোলাঘাটৰ কোভিড পৰিস্থিতি পৰ্যালোচনা কৰি কোভিডৰ সংক্ৰমণ বৃদ্ধি পোৱা আৰু পৰিস্থিতি নিয়ন্ত্ৰণলৈ নহা জিলাসমূহত অধিক মাইক্ৰ কণ্টেইনমেণ্ট জ'নৰ সৃষ্টি কৰিব বুলি প্ৰকাশ কৰে। এটা ভাল খবৰ আছে প্ৰধানমন্ত্ৰী জনধন একাউণ্টৰ গ্ৰাহকসকলৰ বাবে। জনধন একাউণ্টৰ গ্ৰাহকসকলে এতিয়া পাব 1,30,000 টকা। জানক কেনেকৈ। জনধন একাউণ্ট গ্ৰাহকসকলে কেন্দ্ৰীয় চৰকাৰৰ পৰা 1.30 লাখ টকাৰ সুবিধা লাভ কৰিব। যদি আপুনিও ইয়াৰ সুবিধা ল'ব বিচাৰে তেন্তে আপুনি আজিয়ে আঁচনিখনৰ সৈতে পঞ্জীয়ন কৰক। যদি আপুনি জনধন একাউণ্টত একাউণ্ট খুলিব বিচাৰে তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ। জনধন একাউণ্ট গ্ৰাহকসকলে কেন্দ্ৰীয় চৰকাৰৰ পৰা 1.30 লাখ টকাৰ সুবিধা লাভ কৰিব। যদি আপুনিও ইয়াৰ সুবিধা ল'ব বিচাৰে তেন্তে আজিয়ে আঁচনিখনৰ সৈতে পঞ্জীয়ন কৰক। প্ৰধানমন্ত্ৰী জনধন যোজনাৰ অধীনত গ্ৰাহকসকলে বিভিন্ন ধৰণৰ বিত্তীয় সাহায্য লাভ কৰে। আপুনি কেনেদৰে 1.30 লাখ টকাৰ সুবিধা ল'ব পাৰে জানো আহক। 1.30 লাখ টকাৰ লাভ। প্ৰধানমন্ত্ৰী জনধন যোজনাৰ অধীনত খোলা একাউণ্টৰ ধাৰকক মুঠ 1.30 লাখ টকাৰ লাভালাভ দিয়া হৈছে। ইয়াত দুৰ্ঘটনা বীমাও থাকে। একাউণ্ট ধাৰকক 1 লাখ টকাৰ দুৰ্ঘটনা বীমা আৰু লগতে 30,000 টকাৰ সাধাৰণ বীমা প্ৰদান কৰা হয়। এই ক্ষেত্ৰত যদি একাউণ্ট ধাৰকৰ দুৰ্ঘটনা হয় তেন্তে 30,000 টকা পৰিশোধ কৰা হয়। যদি এই দুৰ্ঘটনাত একাউণ্ট ধাৰকৰ মৃত্যু হয় 1 লাখ টকা পৰিশোধ কৰা হয়। অৰ্থাৎ মুঠ 1.30 লাখ টকাৰ লাভালাভ উঠিব পাৰে। কোনে একাউণ্ট এটা খুলিব পাৰে। ভাৰতৰ যিকোনো নাগৰিকে এই আঁচনিৰ অধীনত একাউণ্ট খুলিব পাৰে।
একাউণ্টখনৰ খোলাৰ বাবে নিম্নতম বয়সৰ সীমা হৈছে 10 বছৰ নিৰ্ধাৰণ কৰে এই আঁচনিৰ অধীনত আপুনি 10 বছৰৰ অধিক বয়সৰ যিকোনো যোগ্য ভাৰতীয় নাগৰিকে যিকোনো বেংক শাখালৈ যাব পাৰে আৰু একাউণ্ট এটা খুলিব পাৰে আপুনি বেংক বন্ধুৰ জৰিয়তে এই একাউণ্টটো খুলিব পাৰে ইয়াৰ লাভালাভবোৰ কি জানো আহক আপুনি এই একাউণ্টত জমা কৰা পৰিমাণৰ ওপৰত সুদ প্ৰাপ্ত কৰে যদি আপুনি এই আঁচনিৰ অধীনত একাউণ্ট এটা খুলিছে তেন্তে আপুনি নিম্নতম বেলেন্স বজাই ৰখাৰ প্ৰয়োজন নাই আপুনি এই একাউণ্টত জমা কৰা পৰিমাণৰ ওপৰত সুদ প্ৰাপ্ত কৰে আঁচনিখনৰ অধীনত খোলা একাউণ্ট ধাৰকজনে 10,000 টকাৰ অভাৰড্ৰাফ্ট সুবিধা লাভ কৰে 18 পৰা 65 বছৰ বয়সৰ যিকোনো লোকে এতিয়া এই সুবিধা লাভ কৰিব পাৰে PMJDY একাউণ্ট ধাৰক যাৰ ৰূপে কাৰ্ড আছে তেওঁলোকেও 2 লাখ টকালৈকে দুৰ্ঘটনা বীমা লাভ কৰে ধৰ্ষণকাৰীক কঠোৰৰ পৰা কঠোৰ শাস্তি দিব লাগিব 6 মাহৰ ভিতৰত চাৰ্জশ্বিট দাখিল কৰিবলৈ ঔচিক নিৰ্দেশ মুখ্যমন্ত্ৰীৰ অপৰাধীয়ে যাতে আৰক্ষীৰ নাম শুনিলেই ভয় কৰিব লাগিব সাধাৰণ মানুহৰ বন্ধ হ'ব লাগিব আৰক্ষীৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মন্তব্য কৰে ধৰ্ষণকাৰীৰ ক্ষেত্ৰত কোনো ধৰণৰ কম্প্ৰমাইজ কৰিব নোৱাৰিব আৰক্ষীয়ে এতিয়া কঠোৰৰ পৰা কঠোৰ শাস্তি দিব লাগিব ধৰ্ষণকাৰীৰ কোনো জাতি ধৰ্ম নাই 6 মাহৰ ভিতৰত চাৰ্জশ্বিট দাখিল কৰিব লাগিব আজি অসম আৰক্ষীৰ অচিকসকলৰ সৈতে এখন কনফাৰেন্সত অংশগ্ৰহণ কৰি ধৰ্ষণৰ বিৰুদ্ধে কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীয়ে এই সন্দৰ্ভত লগতে কয় যে ধৰ্ষণ হত্যা ড্ৰাগছ শোষণ আদি গোচৰ চাৰ্জশ্বিট দিয়ক 6 মাহত যেতিয়া আহিব কোনো কেছ পেণ্ডিং নৰখাকৈ আহিব কাৰোৰে পৰা চাহ নাখাব দৰকাৰ হ'লে একাপ খুৱাব পাছপোৰ্টৰ ভেৰিফিকেশ্যনৰ ক্ষেত্ৰত যিসকল মানুহৰ ওপৰত সন্দেহ নাই তেওঁলোকৰ ৰিপৰ্ট দিওঁতে দেৰি নকৰিব অনুষ্ঠানত মুখ্যমন্ত্ৰী আৰক্ষীৰ বাবে অনাগত দিনত কি সুবিধা প্ৰদান কৰা হ'ব সেই সন্দৰ্ভতো মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই কয় যে অহা 3 মাহৰ ভিতৰত প্ৰতিখন থানালৈ আমি এখনকৈ গাড়ী দিয়া হ'ব প্ৰতি বছৰে 2,50,000কৈ টকা পাব থানাই তাৰ পৰাই তেল ভৰাব থানাৰ বিভিন্ন খৰচ উলিয়াব পাৰিব 3টাকৈ কম্পিউটাৰ দিয়া হ'ব প্ৰতিখন থানাত যাৰ থানাত মাটি আছে তেওঁলোকৰ থানাত এজন OC আৰু 4জন SI থাকিব পৰাকৈ কোৱাৰ্টাৰ বনোৱাৰ ব্যৱস্থা কৰি দিম আমি সকলো ভাৰতীয়ৰ DNA একেই ইয়াত হিন্দু অথবা মুছলমানৰ প্ৰভুত্ব নাথাকে হিন্দু মুছলমানৰ সংঘৰ্ষ একমাত্ৰ সমাধান সংবাদ RSS প্ৰধান মোহন ভাগৱতৰ এই মন্তব্য সি লাগিলে যি ধৰ্মৰে নহওক কিয় মানুহৰ মাজত পূজা অৰ্চনা পদ্ধতি পৃথক কৰিব নাযায় 40,000 বৰ্ষৰ পৰাই আমাৰ পূৰ্বজসকলৰ একে বৰ্ষই এই কথা প্ৰমাণিত কৰিছে নতুন দিল্লীত এখন সভাত এই মন্তব্য কৰিছে RSS প্ৰধানগৰাকীয়ে ভাৰতত ইছলাম বিপদত পৰিছে বুলি ভাবিব নালাগে কিয়নো এনে কথা বিয়পোৱা চক্ৰৰ পৰা এতিয়া সাৱধান হোৱাৰ কথা উল্লেখ কৰিছে RSS প্ৰধানগৰাকীয়ে হিন্দু মুছলমানৰ সংঘৰ্ষ একমাত্ৰ সমাধান সংবাদ বিসংবাদ নহয় মুছলমান ধৰ্মাৱলম্বী লোকসকলো এনে কোনো ভয়ত এতিয়া থাকিব নালাগে আমি গণতান্ত্ৰিক ব্যৱস্থাত আছো ইয়াত হিন্দু অথবা মুছলমানৰ প্ৰভুত্ব নাথাকে কেৱল ভাৰতীয়তাই সৰ্বোচ্চ হ'ব লাগে নতুন দিল্লীৰ এখন গ্ৰন্থ উন্মোচনী সভাত মন্তব্য কৰিলে মোহন ভাগৱতে এই কথা ডক্টৰ খুৱাজা ইফতিকা গ্ৰন্থ দা মিটিং অফ মাইণ্ডছত উন্মোচনী সভাত এই মন্তব্য কৰে RSS প্ৰধানগৰাকীয়ে ডক্টৰ ইফতিকা পয়াত প্ৰধানমন্ত্ৰী নৰসিংহ ৰাওৰ উপদেষ্টা আছিল উদ্বেগজনক COVID-19ৰ পৰা আৰোগ্য হোৱাৰ পিছত গলিছে এতিয়া ৰোগীৰ হাৰ মুম্বাইত পোহৰলৈ আহিছে এনে 3টা ঘটনা কৰোনা ভাইৰাছৰ ফলত সংক্ৰমণৰ পৰা লোকসকল আৰোগ্য হোৱাৰ পিছত আৰু বহুতো সমস্যা পোৱা গৈছে শেহতীয়াকৈ মিউকোমাইকোচিছৰ কেইবাটাও ঘটনা এতিয়া প্ৰতিবেদিত হৈছে এভাস্কুলাৰ নেক্ৰোচিছৰ অৰ্থাৎ হাড়ৰ মৃত্যুৰ কিছুমান ঘটনা এতিয়া চিনাক্ত কৰা হৈছে এভাস্কুলাৰ নেক্ৰোচিছৰ হাড় গলিবলৈ আৰম্ভ কৰে এনে হয় কাৰণ হাড়ৰ কোষে তেজ সঠিকভাৱে নাপায় মহাৰাষ্ট্ৰৰ ৰাজধানী মুম্বাইত কমেও 3টা এভাস্কুলাৰ নেক্ৰোচিছ ধৰা পৰিছে চিকিৎসকসকলে আশংকা কৰিছে যে এই ঘটনাটো পৰৱৰ্তী সময়ত আৰু বৃদ্ধি পাব পাৰে কোলা ভেঁকুৰ আৰু এভাস্কুলাৰ নেক্ৰোচিছৰ ঘটনাৰ মুখ্য কাৰণ হিচাপে এতিয়া ষ্টেৰইড উল্লেখ কৰিছে কোভিড ৰোগীসকলক ঠিক কৰিবলৈ এতিয়া বহু ক্ষেত্ৰত ষ্টেৰইড ব্যৱহাৰ কৰা হয় ইংৰাজী বাতৰি কাকত টাইমছ অফ ইণ্ডিয়াৰ এক প্ৰতিবেদন অনুসৰি মুম্বাই ইন্দুজা চিকিৎসালয়ত 40 বছৰ তলৰ 3জন ৰোগীক চিকিৎসা কৰা হৈছিল কোভিডৰ পৰা আৰোগ্য হোৱাৰ পিছত ঘটনাবোৰ পোহৰলৈ আহিছিল মহিমৰ ইন্দুজা চিকিৎসালয়ৰ চিকিৎসা সঞ্চালক ডক্টৰ সঞ্জয় আগৰৱালে কয় তেওঁ উৰুৰ হাড়ৰ সৰ্বোচ্চ অংশত বিষত ভুগিছিল 3জন ৰোগী চিকিৎসক আছিল বাবে লক্ষণটো সোনকালে ধৰিব পাৰিছিল আৰু চিকিৎসাৰ বাবে আহিছিল
কৰ্টিকোষ্টেৰইডৰ ফলত হোৱা এই ঘটনাবোৰ আগৰৱালাৰ গৱেষণা পত্ৰ এভাস্কুলাৰ নেক্ৰোচিছে পাৰ্ট অফ লং কোভিড-19 চিকিৎসা আলোচনী BMJ কেছ ষ্টাডিজত প্ৰকাশ হৈছিল যে ইয়াত তেওঁ কৈছিল যে কোভিড-19 ক্ষেত্ৰত জীৱন ৰক্ষাকাৰী কৰ্টিকোষ্টেৰইডৰ বৃহৎ পৰিমাণৰ ব্যৱহাৰে এভিএন কেছ বৃদ্ধি কৰিব প্ৰতিবেদন অনুসৰি আন কিছুমান অৰ্থোপেডিক বিশেষজ্ঞই কৈছিল যে তেওঁলোকে কোভিডৰ পিছৰ ৰোগীসকলৰ ক্ষেত্ৰতো এনে এটা বা দুটা ঘটনা দেখিছিল অসামৰিক চিকিৎসালয়ৰ এজন চিকিৎসকে কৈছিল যিসকল ৰোগী দীৰ্ঘদিন ধৰি কোভিড-19ত ভুগি আছে আৰু ষ্টেৰইডৰ প্ৰয়োজন তেওঁলোক চিন্তাৰ বিষয় ৰাজ্য চৰকাৰৰ টাস্ক ফ'ৰ্চৰ সদস্য ডক্টৰ ৰাহুল পণ্ডিতে কয় যে তেওঁ এভাস্কুলাৰ নেক্ৰোচিছৰ ঘটনাৰ ওপৰত নজৰ ৰাখিছে তেওঁ কৈছিল যে এমাহ বা দুমাহৰ ভিতৰত মই এনে ধৰণৰ ঘটনা আনিব পাৰোঁ কাৰণ এভিএন সাধাৰণতে ষ্টেৰইড ব্যৱহাৰ 5 পৰা 6 মাহ পিছত হয় কোভিডৰ দ্বিতীয় ঢৌৰ সময়ত এপ্ৰিল মাহত ষ্টেৰইড যথেষ্ট পৰিমাণে ব্যৱহাৰ হৈছিল এনে সময়ত এনে ঘটনা পোহৰলৈ আহিব পাৰে